সকলোকে আজি অসমীয়া ভাষা সাহিত্যৰ নতুন খণ্ডটিলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ আজিৰ খণ্ডৰ প্ৰথমটি প্ৰশ্নলৈ। হেমবৰুৱাই অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? উত্তৰ ধুবুৰী অধিৱেশনত। মেকং নৈ দেখিলোঁ কাৰ ৰচনা? উত্তৰ হেমবৰুৱাৰ ৰচনা। পৰৱৰ্তী প্ৰশ্ন। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সম্পাদনা কৰা শিশু আলোচনীখনৰ নাম কি? উত্তৰ সঁফুৰা। পৰৱৰ্তী প্ৰশ্ন। কন্নকি কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল? উত্তৰ হেমবৰুৱাই। পৰৱৰ্তী প্ৰশ্ন। আতংকৰ শেষত নামৰ ডিটেক্টিভ উপন্যাসখনৰ ৰচক কোন? উত্তৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। পৰৱৰ্তী প্ৰশ্ন। শান্তৰ শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট নাটখনৰ নাট্যকাৰ কোন? উত্তৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। পৰৱৰ্তী প্ৰশ্ন। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ সন্ধ্যাৰাগ। পৰৱৰ্তী প্ৰশ্ন। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সম্পাদনা কৰা আলোচনীখনৰ নাম কি? উত্তৰ প্ৰান্তিক। পৰৱৰ্তী প্ৰশ্ন। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতাপুথিখনৰ নাম কি? উত্তৰ বনফৰিঙৰ ৰং। পৰৱৰ্তী প্ৰশ্ন। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? উত্তৰ দুধনৈ অধিৱেশনত। পৰৱৰ্তী প্ৰশ্ন। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? উত্তৰ সুদীৰ্ঘ দিন আৰু ঋতুৰ। পৰৱৰ্তী প্ৰশ্ন। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন কোন ঠাইত হৈছিল? উত্তৰ ধোৱাহাট বেলাগুৰিত হৈছিল। অন্তৰ্দ্বীপ উপন্যাসখনৰ লেখক কোন? উত্তৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। পৰৱৰ্তী প্ৰশ্ন। অসমীয়া ভাষাটো কোনটো গোষ্ঠীৰ ভাষা? উত্তৰ আৰ্য গোষ্ঠীৰ ভাষা। পৰৱৰ্তী প্ৰশ্ন। অসমীয়া ভাষাত প্ৰভাৱ পেলোৱা এটা উল্লেখযোগ্য ভাষাগোষ্ঠীৰ নাম? উত্তৰ তিব্বত বৰ্মী গোষ্ঠী। ভাৰতীয় আৰ্য ভাষাৰ স্তৰ কেইটা? উত্তৰ ৩টা। পৰৱৰ্তী প্ৰশ্ন। প্ৰাকৃত ভাষাৰ স্তৰ কেইটা? উত্তৰ ৩টা। পৰৱৰ্তী প্ৰশ্ন। আদি প্ৰাকৃতৰ নিদৰ্শন ক'ত পোৱা যায়? উত্তৰ অশোকৰ শিলালিপিসমূহত পোৱা যায়। পৰৱৰ্তী প্ৰশ্ন। অপভ্ৰংশৰ নমুনা পোৱা এখন গ্ৰন্থ হৈছে ডেছ? উত্তৰ কীৰ্তিলতা। পৰৱৰ্তী প্ৰশ্ন। সহজীয়া বুদ্ধাচাৰ্যসকলৰ গীতবিলাকক কি বুলি কোৱা হয়? উত্তৰ চৰ্যাপদ। পৰৱৰ্তী প্ৰশ্ন। প্ৰাকৃতৰ আঞ্চলিক ৰূপ কেইটা? উত্তৰ 4টা। পৰৱৰ্তী প্ৰশ্ন। প্ৰাচ্য অপভ্ৰংশৰ শাখা কেইটা? উত্তৰ 4টা। পৰৱৰ্তী প্ৰশ্ন। অসমীয়া ভাষাৰ প্ৰাচীনত্বৰ বিষয়ে উল্লেখ কৰা বিদেশী পৰিব্ৰাজকজনৰ নাম কি? উত্তৰ হিউৱেন চাং। পৰৱৰ্তী প্ৰশ্ন। চৰ্যাপদবোৰ অসমীয়া ভাষাৰ কিহৰ লগত মিল আছে? উত্তৰ ধ্বনি তত্ত্বৰ লগত মিল আছে। কোনখন গ্ৰন্থ অসমীয়া আৰু বঙলা সাহিত্যৰ উমৈহতীয়া সম্পদৰূপে প্ৰণিগণিত? উত্তৰ কৃষ্ণ কীৰ্তন। পৰৱৰ্তী প্ৰশ্ন। মধ্যযুগৰ অসমীয়া সাহিত্যৰ উল্লেখযোগ্য নিদৰ্শন বুলি কোনবোৰক কোৱা হয়? উত্তৰ বুৰঞ্জী সাহিত্যবোৰক কোৱা হয়। অসমত ব্ৰাহ্মণসকলক প্ৰতিষ্ঠা কৰা ৰজাজনৰ নাম কি? উত্তৰ নৰকাসুৰ। পৰৱৰ্তী প্ৰশ্ন। ভাষাৰ আঞ্চলিক ৰূপক কি বোলে? উত্তৰ উপভাষা বোলে। পৰৱৰ্তী প্ৰশ্ন। ভাষাৰ অখণ্ডতা ৰক্ষাত কোনে প্ৰথম ভূমিকা লয়? উত্তৰ সাহিত্যিকসকলে। পৰৱৰ্তী প্ৰশ্ন। মান্য ভাষা কিহৰ পৰা সৃষ্টি হয়? উত্তৰ উপভাষাৰ পৰা সৃষ্টি হয়। পৰৱৰ্তী প্ৰশ্ন। কামৰূপী ভাষাটো কোনটো ভাষাৰ উপভাষা? উত্তৰ অসমীয়া ভাষাৰ উপভাষা। পৰৱৰ্তী প্ৰশ্ন। আহোম শাসনকালত অসমৰ সাংস্কৃতিক কেন্দ্ৰৰূপে পৰিগণিত হোৱা ঠাইখনৰ নাম কি? উত্তৰ শিৱসাগৰ। পৰৱৰ্তী প্ৰশ্ন। অসমীয়া ভাষালৈ কোনটো ভাষাই বেছিকৈ বৰঙণি যোগাইছে? উত্তৰ বড়ো ভাষাই। পৰৱৰ্তী প্ৰশ্ন। অসমীয়া ভাষাটো কোনটো প্ৰাকৃতৰ পৰা নিঃসৃত হৈছে? উত্তৰ মাগধী প্ৰাকৃতৰ পৰা। গিলাক হানা আদি বহুবচনাত্মক প্ৰত্যয় কোনটো উপভাষাত ব্যৱহাৰ হয়? উত্তৰ কামৰূপী উপভাষাত। অসমীয়া ভাষাত প্ৰৱেশ কৰা ৰুমাল, কাগজ, কিচমিচ আদি শব্দবোৰ মূলতঃ কি ভাষাৰ? উত্তৰ ফাৰ্চী ভাষাৰ। পৰৱৰ্তী প্ৰশ্ন। অসমীয়া ভাষাত প্ৰৱেশ কৰা কাজিয়া, কলম, দোৱাত, হজম আদি শব্দবোৰ মূলতঃ কি ভাষাৰ? উত্তৰ আৰবী ভাষাৰ। প্ৰহ্লাদ চৰিত গ্ৰন্থৰ ৰচয়িতা কোন? উত্তৰ হেম সৰস্বতী। পৰৱৰ্তী প্ৰশ্ন। এ ষ্টাডি অফ কামৰূপী এ ডাইলেক্ট অফ এছামিজ গ্ৰন্থৰ প্ৰণেতা কোন? উত্তৰ ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী। পৰৱৰ্তী প্ৰশ্ন।
আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থৰ ৰচয়িতা কোন? উত্তৰ ডক্টৰ বাণীকান্ত কাকতি। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ সৰ্ববৃহৎ ভাষাগোষ্ঠীটোৰ নাম কি? উত্তৰ ইণ্ডো ইউৰোপীয় ভাষাগোষ্ঠী। পৰৱৰ্তী প্ৰশ্ন, মধ্য ভাৰতীয় আৰ্য ভাষাৰ স্তৰ কেইটা? উত্তৰ 3টা। পৰৱৰ্তী প্ৰশ্ন, চৰ্যাপদসমূহ কোন সময়ৰ ৰচনা? উত্তৰ খ্ৰীষ্টীয় 8মৰ পৰা 12 শতিকাৰ ভিতৰত ৰচিত। অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনি কেইটা? উত্তৰ 21টা। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া উপভাষাসমূহৰ ভিতৰত কোনটো উপভাষাত মহাপ্ৰাণ ধ্বনিৰ প্ৰৱণতা অধিক? উত্তৰ কামৰূপী উপভাষাত। অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি কেইটা? উত্তৰ 8টা। পৰৱৰ্তী প্ৰশ্ন, ৰসগোল্লা, ভেজাল এই শব্দ দুটা কি ভাষাৰ পৰা অসমীয়ালৈ আহিছে? উত্তৰ বাংলা ভাষাৰ পৰা। পৰৱৰ্তী প্ৰশ্ন, কীৰ্তিলতা গ্ৰন্থৰ ৰচয়িতা কোন? উত্তৰ বিদ্যাপতি হ'ল কীৰ্তিলতা গ্ৰন্থৰ ৰচয়িতা। অসমীয়া ভাষাৰ ৰূপৰ প্ৰথম নিদৰ্শন ক'ত পোৱা যায়? উত্তৰ তাম্ৰশাসনৰ ভাষাত। আহিছোঁ আজিৰ খণ্ডৰ অন্তিমটি প্ৰশ্নলৈ। আৰ্য অসমীয়া ভাষাটো অসমত প্ৰথমতে কোন দিশেৰে প্ৰৱেশ কৰিছিল? উত্তৰ পশ্চিম অসমেৰে। সকলোলৈ আন্তৰিক ধন্যবাদ জনালোঁ। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ বিনম্ৰ আহ্বান জনালোঁ। ধন্যবাদ।